হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চনু টেকনিকেল ব্লগছলৈ। আজি জানিম আমি FRP লক কিয় লাগে বা কেনেকৈ লাগে, কিহৰ কাৰণে লাগে। FRP লকটো মিনিমাম আপুনি আপোনাৰ মোবাইলৰ পাছৱৰ্ড বা পেটাৰ্ণ নাজানিলে যেতিয়া আমি ভলিউম আপ এণ্ড ডাউন প্ৰেছ কৰি পাৱাৰ বাটন প্ৰেছ কৰি ৰিছেট কৰোঁ তেতিয়া আমাৰ FRP লক বা গুগল একাউণ্ট লক লাগি যায়। তো কেতিয়াবা আৰু কি হয় আমি লকটো জানো, তথাপি আমি কি কৰোঁ ছেটিংছত গৈ ডাইৰেক্ট গুগল একাউণ্টটো আমি ৰিমুভ নকৰি বেকআপ ৰিছেট যে আছে ফেক্টৰী ডাটা ৰিছেটখন ইয়াত আপুনি পাছৱৰ্ডটো মাৰি দিলে আপোনাৰ ফোনটো ৰিছেট হৈ যাব বা ফেক্টৰী অল ৰিছেট হৈ যাব। তো তাৰপিছত কি হয় আমাৰ ফোনটো কি হয় গুগল একাউণ্ট আমাৰ লক লাগি যায়। যেতিয়া আমি মোবাইলটো ছেটআপ কৰিম বা ফোনটো ছেটআপ কৰিম তেতিয়া আমি গৈ এই গুগল একাউণ্ট লকৰ আমি ফচি যাওঁ আৰু আমি সেইটোকে FRP লক বুলি কওঁ বা গুগল একাউণ্ট লক বুলি কওঁ। তো আমি ইয়াৰ কাৰণে কি কৰিব লাগিব, ছেটিংছত গৈ আধাৰ একাউণ্ট যে দেখিছে আপোনালোকে মূৰত গৈ ৰিমুভ একাউণ্ট অফ কৰি দিলে মোৰ গুগল একাউণ্টটো ৰিমুভ হৈ যাব। তো আপোনালোকে কি কৰিব, ছেটিংছত গৈ আপোনালোকে গুগল একাউণ্টটো আপোনালোকে ৰিমুভ কৰি দিব, তাৰপিছতে আপোনালোকে ফেক্টৰী ৰিছেট কৰি দিব, নহ'লে আপোনালোকৰ ফোনটো গুগল একাউণ্ট লক বা FRP লক লগাটো 100% লাগিবই লাগিব। যদিহে আপোনালোকে গুগল একাউণ্টটো আপোনালোকে নাজানে বা গুগল একাউণ্টৰ পাছৱৰ্ডটো নাজানে, সেইটো আমি জিমেইল ID বুলি কওঁ। তো আপোনালোকে গুগল একাউণ্টটো ৰিমুভ কৰাই ল'ব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা বুজিব পাৰিলে বা শিকিব পাৰিলে। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আগলৈকে আপোনালোকে নটিফিকেশ্যন পাব, আগলৈ ভিডিঅ' আহিব। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তো আজিলৈ ইমানে, বাই বাই।